আজি আমি সন্মানীয় MD মহোদয়ৰ সৈতে আমি সাক্ষাৎ কৰিলোঁ। যি চুক্তি কেন্দ্ৰিক যি আমাৰ সমস্যা ইতিমধ্যে চলি আছে, এই সমস্যাসমূহ আমি যিখিনি পৰ্যালোচনা কৰি সংশোধনৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ, এই আটাইখিনি দাবী কেনেধৰণে সংশোধিত হ'ল এই সম্পৰ্কে আমি আজি MD ছাৰৰ লগত আলোচনা কৰিছিলোঁ। ইতিমধ্যে তেখেতে আমাক জানিবলৈ দিছে যে আমি যিখিনি বিচাৰিছিলোঁ সেই সংশোধিত আটাইখিনি কথা সংশোধন হৈছে আৰু নতুনকৈ কিছু কথা সংযোজন কৰা হৈছে, যিখিনি সংযোজনে অসমৰ শিক্ষক সমাজক উপকৃত কৰিব। এই কথাখিনি আমি জনাৰ পিছত আমি MD মহোদয়ক আমি ধন্যবাদ জনাইছোঁ আৰু MD মহোদয়ৰ জৰিয়তে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ, কিয়নো এই চুক্তিখন প্ৰকাশিত হোৱাৰ পিছৰে পৰা আমি সংশোধনৰ কাৰণে সকলোৱে দাবী উত্থাপন কৰি আহিছিলোঁ আৰু আমি বিভিন্ন প্ৰকাৰে মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিছিলোঁ আৰু সেইমতে এই চুক্তিৰ সাল সলনি হোৱাত আমি অতিশয় আনন্দিত হৈছোঁ। আমি আশা ৰাখিছোঁ আজি প্ৰকাশ হ'বলগীয়া এই নতুন চুক্তিখনে অসমৰ শিক্ষক সমাজৰ যি সমস্যা এই দূৰ কৰিব আৰু ভৱিষ্যতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক টনকিয়াল কৰাত সহায়ক কৰিব। আজি সদৌ অসম প্ৰাথমিক নেতৃবৃন্দ শিক্ষক সমাজ আৰু অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ সন্মানীয় প্ৰধান সম্পাদক মহোদয় আমি গোটেইকেইজনে গৈছিলোঁ, MD ছাৰক লগ কৰিলোঁ আৰু বিষয় সম্পৰ্কে অৱগত হ'লোঁ। তেখেতে খুব ভালদৰে আমাৰ কথাখিনি বুজাই ক'লে যে আমি যিখিনি সংশোধনী বিচাৰিছিলোঁ ইতিমধ্যে দিলে আৰু আমি আশা কৰিছোঁ এইখনে আমাৰ শিক্ষকসকলৰ যি শংকা আছিলে সেই শংকা দূৰ কৰিব। আজিৰ ভিতৰতে আমি এই চুক্তিপত্ৰখন সকলোৱে লাভ কৰিম আৰু যদি সকলোখিনি ঠিকে থাকে আমি গোটেইখিনি চহী কৰাৰ কাৰণে আমি কামখিনি আগবঢ়াম। গতিকে আমি আজি ছাৰৰ পৰা যিখিনি জানিব পাৰিছোঁ খুব ভাল লাগিছে কথাখিনি আৰু ইয়াৰ বাবে আমি সৰ্বশিক্ষাৰ সকলো কৰ্মচাৰী MD ছাৰকে ধৰি যিমানখিনি আমাৰ এই শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে লাগি আছিলে, আমাৰ TT কম্পনেণ্টৰ ছাৰসকল, আমাৰ OSD মেডাম আৰু আমাৰ বিশেষকৈ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই সমস্যাটোৰ লগে লগে তেওঁ কিন্তু গুৰুত্ব দি পেলাই সমাধান কৰাৰ কাৰণে পদক্ষেপ লৈছে আৰু লগে লগে কথামতে তেওঁ কাম কৰি দেখুৱাইছে। গতিকে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে সৰ্বশিক্ষাৰ বিষয়াসকলক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ এই সমস্যাসমূহ এতিয়াৰ পৰাই সমাধানৰ এক গতি লাভ কৰিব।